সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি আমি খাম পইতা ভাত। ইয়াত আছে ঢেকীয়া আৰু ভাতকেৰেলা ভাজি, আলু পিটিকা, পচলা, লাওৰাগ ভাজি, দালি আৰু ভেদাইলতাৰ পাত, বটা, নেমু আৰু পিঁয়াজ। আমাৰ ভাগত পইতা ভাত মিলিছে। পইতা ভাত ইয়াত খালে মানুহৰ গৰমৰ পৰা বৰ শান্তি পায়, গৰম নিবাৰণৰ বস্তুটো। গতিকে আজি আমাৰ গৃহত এই পইতা ভাতৰ দৈ মুকলি হৈছে। গতিকে ভগৱন্তে আমাৰ নিমিত্তে এই পইতা ভাত ধৰি আমাৰ নিমিত্তে আগবঢ়াইছে। এয়া মই ভাতখিনি আগবঢ়াই দিছোঁ। এই কাঁহীখন ধুনীয়াকৈ ময়ে সজাইছোঁ বাৰু, কিন্তু ইয়াৰ যোগাৰ পাতি মই অকলে কৰা নাই বাৰু। সৰুতে ভাত খায়ো আছিলে আৰু কৈও আছিলে বঢ়িয়া হৈছে বুলি। এই বছৰ সেইদিনাই প্ৰথম পানী দিয়া ভাত খোৱা গৈছিল। এইকেইটা ভিডিঅ' বহুত যে গৰম পৰিছিল সেইকেইদিন বাৰু পানী দিয়া ভাত খোৱাৰ পিছত দেহ মন একদম বঢ়িয়া ঠাণ্ডা পৰি গৈছিল। এখেতে খাই আছে আৰু অলপমান খং উঠিছে বাৰু, একো স্পৰ্টিং পিন্ধা নাই যে ভিডিঅ' কৰে, খং উঠিছে অলপমান, একো নাই দিয়ক। এই যে ভাজিবোৰ ইমানবোৰ দিয়া দেখিছে, ইমানবোৰ গোটেইবোৰ খাব পৰা নাই বাৰু। দেউতাই এইখিনিয়ে লাষ্ট, এইখিনি এৰিলে আৰু ভাত আৰু ভাজি এইখিনি নাখালে। আমাৰ বস্তুবোৰ এনে নাযায় বাৰু, সকলোৱে খোৱা যায়।